পৰা চলিছে ৰাস উৎসৱৰ প্ৰস্তুতি বৃহত্তৰ মহানগৰ শিল্পী সমাজ আৰু কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা ৰাস মহোৎসৱৰ পূৰ্ণগতিত চলিছে আখৰা পৰ্ব মহানগৰীত থাকিও যাতে ৰাসৰ পূৰ্বৰ পৰম্পৰা অটুট ৰাখি দৰ্শকৰ আগত পৰিৱেশন কৰিব পাৰে তাৰ বাবে প্ৰচেষ্টা লৈছে উদ্যোক্তাসকলে 23 নৱেম্বৰত অনুষ্ঠিত হ'ব লগা এই ৰাস মহোৎসৱৰ বাবে আখৰাত ব্যস্ত হৈ পৰিছে গোপীৰ লগতে মাজুলীৰ পৰা আমন্ত্ৰণ কৰি অনা গায়ন বায়নৰ গুৰু শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজৰ সহযোগত আৰু বৃহত্তৰ গুৱাহাটী শিল্পী সমাজে একত্ৰিত হৈ এইবাৰ কলাক্ষেত্ৰতে আমি সম্পূৰ্ণ ৰাসলীলাভাগী পৰিৱেশন কৰিম নিমিত্তে সিদ্ধান্ত গ্ৰহণ কৰি আজি আখৰা আৰম্ভ কৰিছোঁ মাজুলীৰ পৰা সঞ্জিত সম্বৰা তিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন উজ্জ্বলৰ সৈতে প্ৰিন্সি কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট